भिडिअखौ फुल नाय आरो जोंथ' जास्ट आपडेटल'सो होनानै होयो नालाय सोर मा बुंदों बेखौ सोर मा जादों बेखौ आपडेटल'सो होनानै होयो नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायलांबानो जाबाय। যোৱা 19 তাৰিখ ঘটনাটো এনেকুৱা ধৰণৰ যে ঘটনাটোৰ লগত গৰু চৰৰ এটা লিংক আছে। ইয়াৰ কিছুদিন আগৰ পৰা আমাৰ অঞ্চলত খুব গৰু চোৰ হৈ আছিলে আৰু সিদিনাখনো এটা গৰু গৌৰীনগৰ গাঁৱৰ পৰাই চোৰ হৈছিলে। এই সময়তে মানসিং ৰোডৰ ফালেদি এখন গাড়ী গৈ আছিল। তেতিয়া মানুহবিলাকে সিদিনাখন পৰৱ আছিল, সেইকাৰণে পথাৰত কিছুমান মানুহ আছিল আৰু তেতিয়া দুজন ল'ৰাই পথাৰৰ পৰা ৰাস্তাত ওলাই সিহঁতে গাড়ীখন ৰখাবৰ কাৰণে সিগনেল দিছিলে। लोगोफोर गुड इभिनिं नोंथांमोननिसिम मोनसे आपडेट भिडिअ लानानै फैलायबाय आरोना नोंथांमोनाथ' मिन्थिखायो दाखालि बावै जिथुनाखि जे 19 जानुवारियाव जालांनाय जाथाय सासे बर' सुबुं मानो होनोब्ला आदिबासिनि गाग्लोबनायाव जिउ गोमानायनि सायाव मोनसे गिदिर बिबुंथि नोंथांमोना भिडिअखौ इन्ट्र' नायनानै मिन्थिखाबाय जानांगौ आरो थाम्बनेल टाइटेलाव नायनानै एसेबाबो बुजिबाय जानांगौ। नोंथांमोना भिडिअखौ फुल नायबा फारसेनिफ्राय मोजाङै मिन्थिनानै मोनलांगोन आरोना जे माने बे सासे जोंनि बर' सासे सुबुंखौ माबोरै मा दायनि थाखाय बेफोरबायदि बुथारनाय माबोरै बेफोरबायदि जानांगौ जाखो नोंथांमोना नैबे भिडिअखौ फुल नायबा मोजाङै मिन्थिनानै मोनगोन। दा माने बिनि बागैनो दा जाथायनि बागैनो दा क्लियार पिक्चर होदों आरोना आदिबासिफ्रा मानो होनब्ला नोंथांमोना नैबे भिडिअखौ फुल नायनानै लाजोब फारसेनिफ्राय फुल नाय स्किप खालायनाङा स्किप खालायबा बुजिनाय नङा आरोना फारसेनिफ्राय फुल नायलांबानो जाबाय आरो नोंथांमोना गोदानै फैदोंबा चेनेलाव अननानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामबानो जाबाय बबे डिस्ट्रिक्टनिफ्राय नायो बिदिबा नोंथांमोना फार्स्टआवनो नैबे आपडेटखौ नायनानै लागोन। হয় নমস্কাৰ, মোৰ নাম বিজয় টুডু, মই গৌৰীনগৰ গাঁৱৰে বাসিন্দা হয়। যোৱা 19 তাৰিখ দুদিনমান আগত যিটো মানসিং ৰোডত যিটো অপ্ৰীতিকৰ ঘটনা হৈছে সেইটো সঁচাকৈ আমি তেনেকৈ আশা কৰা নাছিলোঁ, কিন্তু ঘটনাটো এনেকুৱা ধৰণৰ যে ঘটনাটোৰ লগত গৰু চৰৰ এটা লিংক আছে। ইয়াৰ কিছুদিন আগৰ পৰা আমাৰ অঞ্চলত খুব গৰু চোৰ হৈ আছিলে আৰু সিদিনাখনো এটা গৰু গৌৰীনগৰ গাঁৱৰ পৰাই চোৰ হৈছিলে। তো সেইকাৰণে গৰু চোৰ ইয়াক গাঁৱৰ মানুহে মানে বিচাৰি আছিলে। তো সেইখিনি সময়তে মানসিং ৰোডৰ ফালেদি এখন গাড়ী গৈ আছিল। তেতিয়া মানুহবিলাকে সিদিনাখন পৰৱ আছিল, সেইকাৰণে পথাৰত কিছুমান মানুহ আছিল আৰু তেতিয়া দুজন ল'ৰাই পথাৰৰ পৰা ৰাস্তাত ওলাই সিহঁতে গাড়ীখন ৰখাবৰ কাৰণে সিগনেল দিছিলে। তাত ইহঁতে ৰিকুৱেষ্ট কৰিছিলে যাতে গাড়ীখন ৰখে, কিন্তু গাড়ীখন ইমান স্পীডত আছিলে সেইকাৰণে গাড়ীখন নৰখালে আৰু গাড়ীখন ফুল স্পীডত আহি থাকোঁতে দুজন মানুহক মানে খুন্দিয়াই বগৰাই দিছিল আৰু বগৰাই দিয়াৰ পাছতে তেতিয়া গাড়ীখন মেইন ৰাস্তাৰ পৰা ছাইডত পৰি গৈছিলে আৰু সেইখিনি সময়তে পথাৰত যিখিনি অলপ মানুহ আছিল সেইখিনি জমা হৈছিল আৰু জমা হৈ পেলাই তাত এনেকুৱা ধৰণৰ এটাতো এক্সিডেণ্ট কেছ, দুজন অলৰেডি তলত পৰি আছিলে সেইখন গাড়ীৰে আৰু এটা গৰু চোৰৰ লগত যিটো ঘটনাটো লিংক মানে মানুহে ভাবি আছিল। চ' এই দুইটা মানে কাৰণত মানুহৰ অলপ উত্তেজিত হৈ আছিলে আৰু সিদিনাখন এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। কিন্তু আমিও মানে ঘটনাটো ভাল পোৱা নাই আৰু ঘটনাটো আমি এইটো শান্তিৰ পৰিৱেশ ঘূৰাই আহিব লাগে আৰু সেইটোৱে আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে যিবিলাক নিৰীহ মানুহ আছে আমাৰ কাৰিগাঁও আৰু গৌৰীনগৰ সেই নিৰীহ মানুহবিলাকে যাতে হাৰাশাস্তি নাপায়, ইহঁতে যাতে এতিয়া যিখিনি ছিকিউৰিটি পাব লাগে আৰু শান্তি ঘূৰাই আহিব লাগে সেইখিনি যাতে প্ৰশাসনে দায়িত্ব লয়। আৰু বৰ্তমান যোৱাকালি আৰু অপ্ৰীতিকৰ তেনেকুৱা ঘটনা বহুত ডাঙৰ হৈছিলে। কাৰিগাঁও গাঁৱৰ ভালেখিনি ঘৰ যোৱাকালি জ্বলাই দিয়া হৈছিলে বড়ো প্ৰতিবাদকাৰীৰ দ্বাৰা আৰু গৌৰীনগৰ গাঁৱৰো কিছুমান ক্ষতি কৰা হৈছিলে। আমাৰে ঘৰৰ এটা ঘৰ
ৱালটো ভাঙি দিছিলে আৰু কিছুমান তামোল গছ আছিলে সেইখনো কিছুমানে কাটি দিছিলে চ' আমি সেইটোৱে ৰিকুৱেষ্ট কৰোঁ যাতে এনেকুৱা অপ্ৰীতিকৰ ঘটনা আৰু নহয় যাতে কণ্ট্ৰল হয় আৰু আমাৰ মাজত শান্তি আৰু সম্প্ৰীতি যাতে সদায় থাকে আৰু যিজন সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু নামৰ দুজন মানুহ যিজন এক্সিডেণ্ট হৈছে এজনটো সুনীল মুৰ্মু নামৰ মানুহজন অলৰেডি এক্সপায়াৰ হৈছে আৰু যোৱাকালি গাঁৱত আনি পেলাই ইয়াৰ বাকী সকামৰ বাৰীডৰ কামখিনি কৰা হৈছে আৰু এতিয়া মহেশ মুৰ্মু নামৰ ব্যক্তিজন হস্পিটেলতে আছে যাতে মহেশ মুৰ্মুৱে ভাল ট্ৰিটমেণ্ট পায় আৰু যাতে ভালকৈ ঘূৰি আহে আৰু চৰকাৰে যাতে সুনীল মুৰ্মুৰ যিখিনি ন্যায় পাব লাগে যিখিনি সহায় পাব লাগে সেইখিনি যাতে চৰকাৰে দায়িত্ব লৈ লয় আৰু আমিও মানে সিদিনাৰ ঘটনাটোক দুদিনৰ পৰা যিখিনি ঘটনা চলি আছে সেইখিনি ঘটনাক আমিও ধিক্কাৰ দিছোঁ আৰু এই ঘটনা এনেকুৱা হ'ব নালাগে যাতে ঘটনাটো ভাল এটা পৰিৱেশ পায় আৰু যাতে আমি শান্তিৰে থাকিব পাৰোঁ আৰু যাতে আমাৰ এইটো এৰিয়াত বৰ্তমান যাতে ছিকিউৰিটি চবেই পায় আৰু শান্তিৰ পৰিৱেশ যাতে ঘূৰাই সেইটোৱে আমি আহ্বান কৰিছোঁ আপোনালোকৰ যোনটো এতিয়া কেম্পত এতিয়া মেডিকেলৰ ব্যৱস্থা কৰা হৈছে নহয় এতিয়ালৈকে আমি প্ৰশাসন ফালৰ পৰা একো মেডিকেল চৰকাৰৰ ফালৰ পৰা একো মেডিকেল আমি পোৱা নাই আৰু আমি খোৱা খাদ্যৰ ছাপৰ্টো পোৱা নাই এতিয়া বিশেষকৈ যোৱাকালি 19টা ঘৰ জ্বলাই দিয়া হৈছে কাৰিগাঁৱত আৰু সেই মানুহখিনি এতিয়া ঘৰ হাৰা হৈছে ইহঁতে এতিয়া মানে এটা জেগা থাকিব লগা হৈছে আৰু এইবিলাক মানুহৰ এতিয়া কিছুমান প্ৰব্লেম মেডিকেল প্ৰব্লেম খাদ্যৰ প্ৰব্লেম সেইবিলাক যাতে চৰকাৰে মানে অলপ বুজ লয় আৰু যাতে সহায় কৰে সেইটোৱে মানে কামনা কৰিছোঁ আৰু আমি চৰকাৰৰ ফালৰ পৰা সদায় আমি বিচাৰিছোঁ যাতে আমি ছিকিউৰিটি ভালদৰে পাওঁ আৰু যাতে এনেকুৱা ঘটনা আৰু নহয় যাতে এইখিনি কণ্ট্ৰল হয় সেইখিনি যি হৈছে ফাৰ্ষ্টৰ পৰা ক'ব নমস্কাৰ মোৰ নাম ৰবীন বাস্কি যোৱা 19 তাৰিখৰ যিটো আমাৰ গৌৰীনগৰ আৰু কাৰিগাঁৱৰ মাজত মালচিং ৰোডত যিটো ঘটনা ঘটিছে এই ঘটনাখন প্ৰথমতে আমি চাবলৈ গ'লে ঘটনাখন ঘটিছে বেলেগ আৰু গতি কৰিছে বেলেগ যিহেতু ঘটনাখন ঘটিছিল আমাৰ এই গৌৰীনগৰৰে এঘৰৰ হাল গৰু এটা হেৰাই গৈছিল 7টামান বজাত তাৰপিছত সেই বুধৰাই মাৰ্ডিয়ে গাঁৱৰ ৰাইজক কৈ দিয়ে তাৰপিছত কি হ'ল গাঁৱৰ ৰাইজই যিখিনি জেগাৰ পৰা গাড়ীত উঠাই গৰুকেইটাক লৈ যায় সেইখিনি জেগালৈ মানে তাতে ৰাওনা কৰে তাৰপিছত তাতে যাই পিনে উত্তৰ ফালৰ পৰা মালচিং ৰোডত এটা গাড়ী আহি আছিল সেই তেতিয়াৰ সময়ত এইখিনি জেগাতে ছিগনেল দি তাক ৰাখিবলৈ ছিগনেল দিয়ে তাৰপিছত গাড়ীখন নৰখাই পিনে সেইটো সময়তে গাড়ীখন লাইটটো অফ কৰি দিয়ে তাৰপিছত এক্সেলেটাৰ দবাই 100 স্পীডত গাড়ীখন লৈ চলায় আৰু তাৰে পৰা 100 মিটাৰৰ দূৰত 100ৰ পৰা 120 মিটাৰৰ দূৰত আমাৰ গাঁৱৰ মানুহ দুজন আছিলে তাতে ৰাস্তাৰ ওচৰত থিয় হৈ আছিলে এই দুজনক খুন্দিয়াই মাৰিলে আৰু কি ঘটনাটো তাতে সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু দুজন তাতে থিয় হৈ আছিলে ৰাস্তাৰ ওচৰত এই দুজনকে খুন্দিয়াই মাৰিলে তাৰপিছত গাড়ীখন লগে লগে মানে বাগৰি পৰি গ'ল আৰু কি তাৰপিছত গাঁৱৰ ৰাইজে তাতে যাই পিনে একজনটো পলাই গ'ল আৰু দুজন আছিলে তাক ধৰি পিনে সোধা পোছা কৰোঁতে ক'ব নোৱাৰাৰ কাৰণে আৰু নিজে ধমকি দি আছে তাৰ কাৰণে মাৰপিট কৰিলে পিছত কি হ'ল ঘটনাটো বেলেগ ফালে গতি গ'ল এইটো কিন্তু আচলতে এইটো চোৰৰ ঘটনা আছিলে চোৰৰ কাৰণে আমাৰ ইয়াত উৎপাত বাঢ়িছে আৰু চোৰটো কেনেকৈ ৰোধ কৰা যায় তাৰ কাৰণে গাড়ীটো চেকিং কৰিবৰ কাৰণেহে ৰাজ্যই ছিগনেল দিছিল কিন্তু বেলেগে কাম কৰিছে লাইটটো অফ কৰিব নালাগিছিলে ছিগনেল দিছে যখন ভাল মানুহ হয় তেতিয়া গাড়ীটো ৰাখিব লাগিছিলে আৰু তাৰপিছত লাইটটো অফ কৰি যে ইমান স্পীডত গাড়ীটো চলাব মানে তাতে মানুহ থাকিলেতো লাইট জ্বলাই পেলাই যদি মানুহ থাকিলেতো তাতে এক্সিডেণ্ট মাৰি পেলাইতো লৈ যাব পাৰিলে হয় এই ৰাতিৰ কাৰণেহে এক্সিডেণ্ট কৰি পেলাই গাড়ীটো বাগৰি পৰি গ'ল তাৰপিছতহে ধৰা খাল আৰু ঘটনাটো এনেকুৱা আছিলে
পিছৰ ঘটনাটো বেলেগ ফালে গতি কৰিছে, আমি নিন্দনীয় কৰিছোঁ এইটো। যিহেতু কমিউনেল ভাইলেঞ্চ নহয় আৰু যিটো আমাৰ যিহেতু এইখন কনষ্টিটুৱেঞ্চিৰ MLA যিটো মন্তব্য দিছিলে, এইটো মন্তব্যটো আমি নিন্দনীয় কৰিছোঁ। কাৰণ কিয়, এইটো কমিউনেল ভাইলেঞ্চ নহয়, এইটো চোৰৰ ভাইলেঞ্চ। আৰু তাতে বড়োবিলাকেও আছিলে, আৰু তাতে কোনে মাৰপিট কৰিছে কোনে কৰা নাই এইটোতো কোনে জানিব ইমান ভিৰৰ মাজত। আমি 3টা গাঁৱৰ, অৰ্থাৎ আমাৰ গৌৰীনগৰ আৰু কাৰিগাঁও আৰু ইফালে গুগৰাপাৰাৰ পৰা আহিছিলে, তাতে বড়ো মানুহো আছিলে, তাতে কোনো কমিউনেল ভাইলেঞ্চ হোৱা নাই। আৰু সুনীল যোনটো আছিলে, সুনীল ল'ৰাটো এতিয়া কি অৱস্থা হৈছে তাৰ? সুনীলটো বৰ্তমান এতিয়া ডেথ হৈ গ'ল, অলৰেডি এক্সিডেণ্ট ডেথ হৈ গ'ল, মানে যোৱাকালি ডেথ হৈ গ'ল। চৰকাৰক কি আহ্বান জনাব তাৰ কাৰণে? এতিয়া সুনীলৰ কাৰণে আহ্বান জনাব বিচাৰিছোঁ, তেখেতৰ ল'ৰাকেইটা আছে, তেখেতৰ দায়িত্ব যাতে গ্ৰহণ কৰে আৰু এখেতৰ শিক্ষাৰ ক্ষেত্ৰত ন্যায়টো যাতে দিয়ে, সুনীলৰ ন্যায়টো যাতে পায়। যিহেতু এইটো এক্সিডেণ্ট কৰিহে মাৰি পেলাইছে, তাৰ কাৰণে ন্যায় লাগে সুনীলৰ। আৰু তেখেতৰ 3টা ল'ৰা আছে, এই ল'ৰাকেইটাক চৰকাৰে যাতে দায়িত্ব লয়। আৰু মহেশো এতিয়া বৰ্তমান মানে চিকিৎসাধীন হৈ আছে আৰু ট্ৰিটমেণ্ট চলি আছে, আৰু যাতে মহেশৰ কাৰণেও যাতে ভালকৈ ট্ৰিটমেণ্ট হয়, যাতে সুস্থ হৈ উঠে, আৰু যিটো নেকি ঘটনা যাতে পুনৰাই এনেকুৱা নহয়, যাতে শান্তিটো পুনৰাই ঘূৰাই আহে।